हेलो एवरीवन की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালে কিয়নো আজি মানে এটা বহুত আমাৰ কাৰণে বহুত স্পেশাল ডে হয় যেহেতু আমাৰ পুৰা 7 মাহ কমপ্লিট হৈ গল বলক আৰু কি কৰো চাই লওঁ আৰু এইফালে আমাৰ বুমনক গা পা ধুৱাই লৈ আজৰি হৈ ড্ৰেছযোৰ পিন্ধাই ল'বলৈ আহিলোঁ আৰু এয়া জেঠাইগৰাকী পালেহিয়ে আৰু এতিয়া কাপোৰযোৰ সোনকালে পিন্ধাই লওঁ ইয়াক পুৰা আজি খাবলৈ পাব বেলেগ ফূৰ্তি আৰু বুমন আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাৰ এইফালে সজোৱা মেলোৱা হৈ গৈছে আৰু এইফালে মোৰ নন্দা ল'ৰাটো পুৰা গা চা ধুই আহি কাপোৰ পিন্ধাই দিছে মাকে দুইটি একেদিনাখনে জন্ম হোৱা আমাৰ বুমন ৰাতিপুৱা আৰু সি ৰাতি 9:14 জন্ম হৈছে আৰু এইফালে কাপোৰ চাপোৰ পিন্ধাও মানে সি উৰুয়ে থাকিলে আমাৰ ল'ৰাটো আৰু এইফালে মোৰ ভাইটিও আহিলে বা লগতে আৰু এইফালে হৈছে মোৰ নন্দা মাইনু আৰু এইফালে আমাৰ কেকটো পালেহিয়ে আৰু এইফালে আমাৰ আলহীও পাইছেহিয়ে এইফালে মোৰ মাহী আৰু এয়া বাই মোৰ আৰু এয়া ককা ওচৰৰ আৰু এয়া পাপা আৰু এইফালে এনাইকে লৈছে আমাৰ জান মানুহ বেটা আৰু এইফালে আমাৰ ল'ৰাটোক এতিয়া খুৱাই উঠাইছোঁ কিয়নো তাৰ সময়ো হৈ গৈছে খুৱাবলৈ আগবেলাতে কৰোঁ বুলি ভাবিলোঁ আৰু এইফালে হৈ গ'ল আৰু এইফালে আমাৰ পেহীয়েকে সকলোবোৰ বস্তু ৰেডি কৰি দিছে যিখিনি নিয়মত কৰিব লাগে সেইখিনিয়ে আমি দেখাইছোঁ আৰু এতিয়া বুমনক দেউতাকৰ কোচত দি দিয়া হৈছে মুখৰ আগত খোৱা বস্তুখিনি চাই প্ৰথম অৱস্থাত একেবাৰে ক'ব নোৱাৰা হৈ আছে কিয়নো শুই উঠাৰ পৰা ল'ৰাটোক মই উঠাই আনিলোঁ যিহেতু এই প্ৰথম অৱস্থাত একোৱে গমেই নাই পোৱা সেয়া কি কৰা হৈছে আৰু এইফালে বুমনক ভাত খুৱাবলৈ কাষতে মমায়েকে বহি লৈছে আৰু লগতে মোৰ মায়ে আমাৰ জান মানুহ বেটাকো কাষতে বহাই লৈছে প্ৰথমতে তাক খুৱাওঁতে সি একেবাৰে মমায়েকলৈ চাই আছে কিন্তু পিছত আকৌ সি টানি টানি খায়
এইফালে খাবলৈ হৈ গ'ল আৰু এতিয়া মই পূৰা বেটাক অকণমান খুৱাই লওঁ বুলি ভাবিলোঁ আৰু সেইকাৰণে অকণমান ৰেষ্ট পাইছোঁ আৰু এতিয়া একেবাৰে ক'বলৈ পৰা নাই কথাবোৰ সেইকাৰণে বেয়া নাপাব আপোনালোকে অকল দেখাইছোঁহে কি কৰিলোঁ আমি আৰু এইফালে আমাৰ ভণ্টি ইয়াৰ লগত খেলি আছে ইয়াৰ আৰু মোৰ বা আহিছে এইফালে বাক আপোনালোকে ভিডিঅ' দেখিছে চাগে ইয়াৰ এটা ইউটিউব চেনেল আছে আৰু হেৰি এবি ব্লগছ বুলি আছে আপোনালোকে চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে মোৰ হাজবেণ্ড আহি গৈছে দেখাই দিছোঁ আৰু আপোনালোকক হাই কৈ দিয়া হাই আৰু এইফালে খাবলৈ হৈ আছে দেখামগৈ আৰু আপোনালোকক চাই থাকক ব'লক যাওঁ তাতে আৰু ইয়াৰ পিছতে আমাৰ সকলোৰে খাবলৈ সময় হৈ গৈছিলে সকলোকে দি লোৱা হৈছে আৰু সেইফালে আমাৰ মাহী মোৰ আৰু এটা ভাইটি সকলো বহি আছে আৰু ইয়াতে মই সকলোকে দেখাই দিছোঁ আপোনালোকক আৰু এইফালে আমাৰ জান মানুহ বেটাই নিচাইকাৰ লগত আছে যিহেতু বহুত গৰম সেইকাৰণে তাৰ কাপোৰ কানি খুলি ককাই ভাইক দুয়োটাকে বিচনাত দি দিলোঁ পূৰা খেলি আছে দুয়োটা আৰু ইয়াৰ পিছতে আমি খাবলৈ বহিলোঁ চাই বৈ চব কাম কৰি মেলি আজৰি হওঁ মানে এইফালে গধূলিয়ে হ'ল তাৰপিছতে ইহঁতকেইটা গোটেইকেইটা লুডু খেলাত ব্যস্ত আৰু এটাও বিচনাত আছে আৰু আমাৰ ভৱনো এখনতে শুই আছে তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভ্ৰমণৰ মুখত ভাত দিয়া যিহেতু হৈ গ'ল আপোনালোকক দেখালোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি কুশলে থাকক আৰু সি এজন ভৱিষ্যতে ভাল মানুহ হওক বুলি আশীৰ্বাদ কৰিব তাকে কামনা কৰিছোঁ আৰু যাতে সি এজন ভাল মানুহ হওক আৰু এতিয়া বৰ্তমান বাজিছে 7টা আৰু প্ৰায়ভাগ মহিলাই গম পায় যে মাক হ'লে কিমান কাম কিমান কি কৰিব লাগে এতিয়া মোৰ সেই একেই হৈছে সেইকাৰণে ভিডিঅ' বনাবলৈ সময় একেবাৰে নহৈছেগৈ সেইকাৰণে ভাবিছোঁ আৰু যিমান পাৰোঁ দি যাম ভিডিঅ' আপোনালোকে এতিয়া মোৰ মানে অকণমান হৈছে এই সময়ত অকণমান দেৰি যিহেতু হয় সেইকাৰণে মোৰ অলপ সুবিধা হ'ল ভিডিঅ'টো শেষ কৰি লওঁ বুলি ভাবিলোঁ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিলোঁ নমস্কাৰ